নলবাৰী চহৰৰ চৰকাৰী শিক্ষাখণ্ডৰ এখন ব্যতিক্ৰমী বিদ্যালয়। এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসমূহ বৰ্তমান ব্যস্ত কুকুৰা যুঁজ খেলত। বাইদেউ শ্ৰেণীকোঠাত সোমাইছে, কিন্তু শ্ৰেণীকোঠাৰ ভিতৰত নাই ছাত্ৰ ছাত্ৰী। গোৱালি সদৃশ এই স্কুলখনত থাকিবনো কিয় ছাত্ৰ ছাত্ৰীসকলে? বাঁহ জংঘলৰে ভৰি পৰিছে চৰকাৰী বিদ্যালয়খন। আৰু এই দৃশ্য আমাৰ গোপন কেমেৰাত বন্দী। আৰু ঘূনে খাইছে বাঁহৰ জেৰাকেইখন, লগতে ডেস্ক বেঞ্চি। অৱশ্যে এই বিদ্যালয়খনৰ প্ৰতি চৰকাৰৰো কোনো আওকাণ নাই, লগতে শিক্ষকবৃন্দৰো। নৈপৰীয়া এইখন চৰকাৰী বিদ্যালয়ত কণ কণ শিশুসকলে ভৱিষ্যতৰ সপোন পূৰাবলৈ আহিছে, কিন্তু সেয়া হৈছে অপৰিকল্পিত। আনহাতে সৰিয়হতলীৰ এখন বৃহত্তৰ দলং নিৰ্মাণ কৰি উলিয়াইছিল কিছু বছৰ আগতে, কিন্তু চৰকাৰৰ সেই ঠিকাদাৰৰ জালিয়াতিৰ বাবে খহি পৰিছে এই খুঁটাসমূহ, য'ত এতিয়া মানুহ যাবলৈ ভয় কৰে, কাৰণ সোণকানী বুলি ঠাইখিনিৰ দৰে এইখিনি ঠাইত হ'ব বুলি। একাংশ ঠিকাদাৰসকলে এতিয়া ৰাইজৰ মূৰ খোৱাতহে ব্যস্ত নেকি? ইয়াকে লৈ প্ৰশ্ন হৈছে ৰাইজৰ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।